ৰাজ্যত কৰ্মসংস্থাপনৰ অভাৱত কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা অসমৰ যুৱকৰ হত্যা আৰু নিৰুদ্দেশৰ ঘটনা দিনক দিনে বহিৰাজ্যত বৃদ্ধি পাইছে। বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা বহুতো অসমীয়া যুৱকৰ সঘনাই বহিৰাজ্যত হত্যা আৰু নিৰুদ্দেশৰ খবৰে এতিয়া এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে। কৰ্মসংস্থাপন বিচাৰি গৈ এইবাৰ বহিৰাজ্যত নিৰুদ্দেশ হৈছে চতিয়াৰ যুৱক। ঘটনা সন্দৰ্ভত চতিয়া থানাত এজাহাৰ দাখিল পৰিয়ালৰ। নিৰুদ্দেশ হোৱা যুৱকজনক ৰেলত কোনো লোকে দিছিল মৃত্যুৰ ভাবুকি। ঘৰৰ পৰা 18 তাৰিখে গৈছিলে। তাৰপাছত 3 দিন মোক ফোন কৰিছে। তাৰপাছত বুধবাৰে 7:30 মানত ফোন কৰিছে। ফোন কৰি কৈছে দুটা ছোৱালীক ভালকে চাবি তই। তাৰপাছত মই কণ্টেক্ট কৰিব নোৱাৰো, ফোন কৰিব নোৱাৰো আৰু কৈ আছে মোক চাগে কোনোবাই মাৰিব আহিব নেকি, এনেকুৱা ভয় খুৱাইছে তাক। তাৰপাছত মই কৈছো যে তই উভতি আহ ঘৰত, কৈ মই যাব নোৱাৰিম বুলি কৈছে। তাৰপাছত লগৰ কেইটাক সুধিছো, কৈ একো নহয়, কাজিয়া চাজিয়া একো নাই, এনে কৈছে সি কৈছে। তাৰপাছত মই কৈছো সি নামিছে, আপোনালোকে দেখা নাই? কৈ দেখা নাই মই, এনেকুৱা কৈছে। আৰু আমি থানাত কণ্টেক্ট কৰিছো পিছদিনাখনেই। কলে গৈ আছিলে তেখেত? তেওঁ চেন্নাইলৈ গৈ আছিলে। ৰেলত গৈ আছিলে? নাম কি? সুধন বৰ্মন। লগত কোন কোন গৈছিল? লগত 2জন মানুহ আছিলে আৰু গাঁৱৰে টোটেল 12 জন মানুহ আছিলে। 12 জনৰ 11 জন আছে, এজন নাই। আপোনাৰ স্বামী নাই? মোৰ স্বামী নাই। সুধন বৰ্মন। এতিয়া সিহঁতক সুধিলে কি বুলি কয়? সিহঁতে কয় মই দেখা নাই বুলি কয়। কেতিয়া নামিছে মই দেখা নাই, আৰু তাক ইমান জবৰদস্তি কৰিছো তথাপি সি ওলাই গ'ল, এনেকা কৈ আছে। কোন জেগাৰ পৰা ওলাই গৈছে? কোন জেগাত? চেন্নাইৰ পৰা ওলাই গৈছে বোলে। চেন্নাই পালেগৈ তাৰমানে? চেন্নাই সিহঁতে কৈ আছে যে পোৱা নাই তাৰ আগৰ ৰেল ষ্টেচনত। উল্লেখ্য যে বহিৰাজ্যত নিৰুদ্দেশ হৈ আছে চতিয়াৰ বডুৱাটি গাঁৱৰ সুধন বৰ্মন নামৰ এগৰাকী যুৱক। কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ যোৱাৰ পথত যোৱা 20 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। 18 মে'ত ঘৰৰ পৰা চেন্নাইলৈ বুলি যুৱকজন ৰেলযোগে ৰাওনা হৈছিল যদিও যোৱা 20 মে'ৰ পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। পত্নীলৈ কৰা শেষৰটো ফোনত কোনো লোকে তেওঁক ৰেলত মাৰিবলৈ অহা বুলিও উল্লেখ কৰিছিল যুৱকজনে। এতিয়া যোৱা 5 দিন ধৰি যুৱকজনৰ লগত কোনো যোগাযোগ নোহোৱাত সেয়েহে অধিক চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অসহায় দুখীয়া পৰিয়ালটোৱে সেয়েহে এই ক্ষেত্ৰত নিৰুদ্দেশ হোৱা তেওঁলোকৰ ল'ৰাজনৰ সন্ধান উলিয়াবলৈ অসম আৰক্ষীক কাতৰ অনুৰোধ জনাইছে। আপুনি কোন হয়? মই মা হওঁ। আৰু মানে সি 20 তাৰিখে ইয়াৰ পৰা ওলাইছে। 20 তাৰিখ নে 18 তাৰিখে ওলাইছে। সি গৈ বুধবাৰে দিন চেন্নাই গৈ পাব। বুধবাৰে দিন মই 11টা বজাত কামত গৈছিলো নিৰণিত। পিছত তাত মই কাম কৰি আছিলো। 11টা বজাত জিৰাব বহিছো। পিছত মই ফোন কৰিলো, নিজে ফোন কৰিছো যে ক'ত গৈ পালি? পিছত মা মই এতিয়া ৰাতি 8টা বজাত গৈ চেন্নাই পাম, তেতিয়াহে ফোন কৰিম, যে বহুত গৰম, বহুত কষ্টকে গৈ আছো, যে হ'ব ভালকে যাবি। পিছত ফোনটো কাটি দিলে। তাৰপাছত আৰু কথা পতা নাই। সন্ধিয়া টাইমত ঘৰত আহিছো, এই বোৱাৰীজনী কান্দি আছে যে মা আপোনাৰ ল'ৰাই কৈ আছে কোনোবাই বোলে মাৰিবলৈ আহিছে। মোৰ তেতিয়া সন্দেহ লাগিল, কোনে মাৰিব তাক? মাৰিবলৈতো মানুহ নাই। ইমান দিন গৈ আছে, অকলে আহি আছে, তাৰ কোনো শত্ৰু নাই, এতিয়া ক'ৰ পৰা ওলাইছে? মোৰ গা কঁপি আছে। পিছত ফোন কৰিছো, বোৱাৰীজনী কৈছো ফোনটো লগাই দিয়াচোন। লগাই দিলে। লগাই দিয়াৰ পিছত হেল্ল' বুলি কৈ আছো, মাত নিদি কাটি দিলে ফোন। তাৰ পৰা আৰু ফোন নাই মোৰ লগত। কেই তাৰিখৰ পৰা যোগাযোগ নাই এতিয়ালৈকে? এতিয়া মোৰ লগত বুধবাৰে 20 তাৰিখৰ মোৰ লগত যোগাযোগ নাই আৰু নাই। এজাহাৰ দিছে? এজাহাৰ দিছো। কেতিয়া দিছে? চতিয়া থানাতে দিছে এজাহাৰটো। আপোনাৰ ল'ৰাৰ নাম কি? সুধন বৰ্মন। কি আহ্বান জনাব এতিয়া আপুনি? মোৰ এতিয়া আহ্বান জনাম মোৰ ল'ৰাটো লাগে। য'ৰ পৰা পাৰে ৰাইজে মোৰ ল'ৰাটোক আনি দিয়ক, এইটোৱে আহ্বান। গাঁওখনৰ নাম কি আপোনালোকৰ? গাঁওখনৰ নাম বুডুৱাটি। চতিয়াৰ পৰা অঞ্চল শইকীয়াৰ ৰিপৰ্ট, অগ্নিকৰণী।